নমস্কাৰ ছাৰ বাইদেউসকল এবি এডুকেশ্যন ইউটিউব চেনেলৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। ৰাজ্যৰ সমগ্ৰ চৰকাৰী কৰ্মচাৰীৰ লগতে শিক্ষকসকলৰ পাবলগীয়াখিনিক লৈ আন্দোলন কৰা হ'ব। বিশেষকৈ কৰ্মচাৰীসকলৰ মূল দাবীৰ ভিতৰত থাকিব NPS বাতিল কৰি OPS প্ৰৱৰ্তন, সপ্তম দৰমহা আয়োগ কাৰ্যকৰীকৰণ, ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণ, লগতে PPP ব্যৱস্থা বাতিলকৰণ। এই চাৰিটা মূল দাবীক লৈ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আন্দোলন কৰিবলৈ গৈ আছে। এয়া আপোনালোকে সবিশেষ চাওক। 15 নৱেম্বৰ তাৰিখে সমগ্ৰ দেশতে ডাইৰেক্টৰ অফিচত মানে প্ৰাথমিক শিক্ষা বিভাগৰ ডাইৰেক্টৰ অফিচত দেশৰ সকলো ৰাজ্যৰ শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিব। আৰু তাৰ পিছতো যদি নহয় তেনেহ'লে জানুৱাৰী মাহত 2023 চনৰ জানুৱাৰী মাহত সংসদৰ বাজেট অধিৱেশনৰ সময়ত দেশৰ 23 লাখ শিক্ষকৰ ভিতৰত প্ৰতিনিধিত্বমূলকভাৱে কমেও 3-4 লাখ শিক্ষকে আমি সমবেত হৈ এই বিষয়ত প্ৰতিবাদ কৰিম। 8 আগষ্টৰ পৰা 25 আগষ্টলৈ NPS বাতিল কৰা, ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণ কৰা, দেশৰ সকলো ৰাজ্যতে সপ্তম দৰমহা বিধি প্ৰয়োগ কৰা আৰু শিক্ষাত পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ পলিচি ইমপ্লিমেণ্টেশ্যন নকৰাৰ কাৰণে দাবী জনাই আমি স্বাক্ষৰ অভিযান আৰম্ভ কৰিছোঁ। যদিহে এই দাবীখিনি কাৰ্যকৰী আমাৰ স্মাৰক পত্ৰ প্ৰদানৰ পিছত নহয় তেনেহ'লে অহা 20 ছেপ্টেম্বৰ তাৰিখে দিনৰ 12 বজাৰ পৰা 1 বজালৈ ৰাজ্যৰ সকলো জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আমি পালন কৰিম। সেইদিনাখন আমি শৈক্ষিক পৰিৱেশ যাতে বিনষ্ট নহয় বা শৈক্ষিক কথা যাতে নষ্ট নহয় তাৰ বাবে আমি এটা আহ্বান জনাইছোঁ যে এজনীয়া বিদ্যালয়ৰ পৰা কোনো শিক্ষক এই আন্দোলনত অংশগ্ৰহণ কৰিব নালাগে। দুজনীয়া বা তাতকৈ ততোধিক থকা বিদ্যালয়ৰ পৰা এজনকৈ শিক্ষক আহি এই আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। 11 জুলাই তাৰিখে মাননীয় শিক্ষামন্ত্ৰীৰ লগত আমাৰ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি, স্নাতক শিক্ষকৰ গ্ৰেড পে, আৰ্জিত ছুটি আদি বিভিন্ন সমস্যা সম্পৰ্কে শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক কিছু প্ৰতিশ্ৰুতি দিছিল। প্ৰতিশ্ৰুতিৰ সময়সীমা এতিয়ালৈ শেষ হোৱা নাই কাৰণে আমি অপেক্ষা কৰিছোঁ। যদিহে প্ৰতিশ্ৰুতিৰ সময়সীমাৰ ভিতৰত কামখিনি নহয় তেনেহ'লে